হাই গাইজ নমস্কাৰ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে তো আজি মই কি বনালোঁ চাওঁ হওক আজি বনাইছোঁ ওলকচু আৰু মাছৰ তৰকাৰী তো তাৰ কাৰণে মই লৈছোঁ প্ৰথমতে এখন কেৰাহী সেইখনটো লাগিবই ন তাৰপিছত কেৰাহীত দিছোঁ মই অলপ সৰিয়হৰ তেল তো তেলখিনি অলপ সৰহকৈ দিছোঁ মাছ ভাজিব লাগিব যিহেতু তো এইখিনি গৰম হোৱাৰ পিছতে মই দিছোঁ মাছখিনি তো মাছখিনি ভালদৰে ভাজি ল'লোঁ এয়া গোটেইখিনি দিলোঁ মই কেমেৰাটো বাৰু ধৰি থাকিব পৰা নাই মই পলালোঁ আৰু সেইকণৰ পৰা তো এইখিনি মই ধুনীয়াকৈ এতিয়া ৰংচুৱাকৈ ভাজি ল'লোঁ ভাজি পেলাই এইখিনি ছাইড কৰি থৈ পেলাই মই প্ৰথমতে লৈছোঁ এখন টাৱা তাত দিছোঁ এয়া গোটা গৰম মছলা তো এইখিনি এতিয়া মই প্ৰথমতে কি দিছোঁ দেখিছে জিৰা জালুক তাৰপিছত ইলাইচি লং এইখিনি ভালদৰে মই অলপমান ভাজি ল'ম গৰম কৰি ল'ম ধুনীয়াকৈ চ' তেনেকৈ ভালকৈ ল'টো হাই ফ্লেমত ভাজি পেলাই মই এইখিনি প্ৰথমতে এনেকৈ এটা বাউলত উলিয়াই ল'ম তাৰপিছত দিম মিক্সিত দিয়াৰ পিছত এইখিনি ফাইন পাউডাৰ কৰি ল'ম তাৰপিছত এইখিনিতে দিম মই আদা নহৰুৰ পেষ্ট যোনখিনি মানে মিক্সিত মাৰি লোৱা হৈ আছে প্ৰথমৰ পৰাই তো এইখিনি মই দিলোঁ তাৰপিছত দিম এচামুচ হালধি গুড়ি তাৰপিছত দিম জলকীয়া গুড়ি জলকীয়াটো অলপ বেছিকৈ দিব কচু যেতিয়া তাৰপিছত দিছোঁ ধনিয়া পাউডাৰ আৰু ইয়াত দিছোঁ মই জালুক তাৰপিছত ইয়াত দিছোঁ মই গৰম পানী মছলাখিনি গৰম পানী যেনেকৈ পেষ্ট কৰি ল'ম গৰম পানীত দিলে মানে মছলাটো অলপ ফুলি উঠে তো আপোনালোকে গৰম পানীয়ে দিব পাৰিলে তাৰপিছত এইখিনি হ'ল মই বইল কৰি থৈছিলোঁ কচুখিনি ওলকচুখিনি আৰু এয়া ভাজা মাছ এতিয়া আহক মই কেনেকৈ বনালোঁ চাওঁ তো তাৰ কাৰণে মই ল'লোঁ এখন কেৰাহী যোনখন মাছ ভাজিছিলোঁ সেইখন কেৰাহীয়ে লৈছোঁ বাৰু তাত দিছোঁ কেইটামান পাঁচফোৰণ তাৰপিছত কাটি ৰখা এটা পিঁয়াজখিনি মই ধুনীয়াকৈ লৰাই ল'লোঁ পিঁয়াজখিনি মই ধুনীয়াকৈ গল্ডেন ব্ৰাউনটো হোৱালৈকে মই এইখিনি লৰাই থাকিম বাৰু আপোনালোকেও এনেকুৱাই কৰিব তাৰপিছতে দিম মই যোনখিনি পেষ্ট কৰি থৈছিলোঁ মছলাৰ সেই পেষ্টটো দিয়াৰ পিছত মই ধুমাধুম লৰাই দিছোঁ যাতে মছলাখিনি যাতে তলত লাগি নধৰে সেইবাবে আপোনালোকে ফ্লেমটো ল' কৰি ল'ব মই ল' কৰিয়ে লৈছোঁ তাৰপিছত মই বাতিটোত লাগি থকা মছলাখিনি অলপ পানী দি ধুনীয়াকৈ তাতে দি দিলোঁ মছলাখিনিত আকৌ এবাৰ তো এইখিনি ভালদৰে আকৌ এবাৰ মই লৰাই লৈছোঁ ধুনীয়াকৈ তো মছলাখিনিৰ পৰা অলপমান তেল অহালৈকে মই ভাজিম তো ইয়াত দিছোঁ জোখমতে নিমখখিনিও মই ধুনীয়াকৈ দি পেলাই লৰাই লৈছোঁ দেখিছেনে মই ধুনীয়াকৈ লৰাই লৈছোঁ তাৰপিছত দিছোঁ এয়া বইল কৰি ৰখা ওলকচুখিনি তো ওলকচুখিনিও মই এতিয়া ধুনীয়াকৈ মই লৰাই ল'ম এতিয়া ওলকচুখিনি দেখিছেনে মই ধুনীয়াকৈ লৰাই লৈছোঁ তো এইখিনি ভালদৰে মই গুড়া কৰি লৈছোঁ আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ কৰি ল'ব তাৰপিছতে মই দিছোঁ ইয়াত গৰম পানী আপোনালোকে গৰম পানী দিব কচু যেতিয়া নহ'লে খজুৱাবও পাৰে তো মই সেইটো কাৰণে গৰম পানীয়ে দিছোঁ তাৰপিছত মই ভালদৰে আকৌ এবাৰ লৰাই ল'ম ধুনীয়াকৈ তাৰপিছত 2 মিনিটৰ কাৰণে মই ঢাকনখন দি দিছোঁ 2 মিনিট হোৱাৰ পিছত মই ঢাকনখন খুলি চাইছোঁ তাৰপিছত দেখিছোঁ যে ধুনীয়াকৈ উতলটো আহিছে আৰু কালাৰটোও ধুনীয়াকৈ আহিছে তাৰপিছত দিছোঁ মই ইয়াতে ভাজি ৰখা মাছখিনি দিয়াৰ পিছত মই আকৌ এবাৰ এনেকৈ লৰাই দিছোঁ তল ওপৰ কৰি দেখিছেনে তাৰপিছতে মই ইয়াত দিম অলপমান চাহী গৰম মছলা আপোনালোকে যিকোনো গৰম মছলা ব্যৱহাৰ কৰিব পাৰে তাৰপিছতে মোৰ হৈ গ'ল বাৰু আঞ্জাখিনি ৰেডি আছিলে ঢাকন মাৰি থৈ দিলোঁ আকৌ এতিয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে তো আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব তো আজিলৈ আহিছোঁ বাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাই থাকিব আজিলৈ আহিছোঁ নমস্কাৰ